নমস্কাৰ মই মাওপ্ৰভা কাশ্যপে অকান্তি পডকাষ্ট চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে সীমা উপাধ্যায়। আজি আমি পাতিম এক্সেছ বাৰ্ছৰ বিষয়ে। মোৰ বহুতো বান্ধৱী আৰু বন্ধু বহুত আছে, সকলোৱে মানে গোটখালী বন্ধু বান্ধৱী বহুত আছে। বহুতে কৈ থাকে এক্সেছ বাৰটো কি আৰু কি হয়, এই বস্তুটোৰ বিষয়ে জানিবৰ বাবে বহুতে সুধি থাকে। নেপালতো আছে মোৰ তেনেকৈ বহুত বন্ধু বান্ধৱী, শুভাকাংক্ষী আছে তেনেকৈ, তেওঁলোকেও কৈ থাকে। তেওঁলোকে যিহেতু অসমীয়া বস্তুটো বুজি পোৱা নাই, তেওঁলোকৰ ভাষাতেই বুজি পায়, তেওঁলোকে কৈ থাকে আমাক বুজাই কোৱাচোন কি হয়। তেতিয়া মই ভাবিলোঁ এই বস্তুটো এক্সেছ বাৰনো কি আৰু কেনেকৈ ব্যৱহাৰ কৰে, কি কামত আহে, সেই কথাখিনি অসমীয়াৰ পৰা মানে এক্সেছ বাৰ্ছৰ বিষয়েও গোটখালী ভাষাত ধুনীয়াকৈ বুজাই দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। তুমিতো গম পোৱাই এক্সেছ বাৰ হ'ল আমাৰ ব্ৰেইনত দিয়া ৩৫টা অংশত দিয়া এটা থেৰাপি, যাৰ ফলত আমাৰ মানে যিবোৰ নিগেটিভ এনজাইটি, ডিপ্ৰেশ্যন আৰু নিগেটিভবোৰ আমাৰ ব্ৰেইনৰ পৰা আঁতৰিবলৈ আৰম্ভ কৰে। তুমিতো গম পোৱাই গোটেইখিনি, তুমি তাৰ বিষয়ে কোৱাচোन। नमस्ते, म सीमा उपाध्याय। म आज हजुरहरूलाई गोर्खाली भाषामा यहाँ एक्सेस बारको बारेमा भन्न जाँदैछु। उहाँ दिदीलाई बहुतजनाको रिक्वेस्ट आएको रहेछ कि हामीलाई पनि गोर्खा भाषामा सम्झाइदिनु होला, हामीले बुझेनौँ भनेर। त म उहाँको अनुरोधले मैले आज हजुरहरूलाई एक्सेस बारको बारेमा भन्न जाँदैछु। एक्सेस बार थेरापी यस्तो एउटा थेरापी हो जो हाम्रो शारीरिक र मानसिक दुइटै चिजमा काम आउँछ। जो हाम्रो यो जो टाउको हुन्छ, हाम्रो मगज जो हुन्छ, उहाँ हाम्रो कतिवटा 32वटा कतिवटा नसा जो हुन्छ, त्यो नसामा पनि हाम्रो डिप्रेसन, एन्जाइटीहरूको यो धरणको बिमारहरूले गर्दा ब्लकेजहरू भएको हुन्छ होइन, जसले गर्दाखेरि हामीलाई कति प्राय समस्याले घेरिएको हुन्छ। जो समस्याहरूको समाधान गर्नको लागि उहाँ दिदीले एक्सेस बार थेरापी दिनुहुन्छ। त्यो थेरापीले मान्छेको कति निन्द्र होइन, कति राति निन्द नलाग्ने समस्या हुन्छ, कतिको टाउको दुख्ने समस्या हुन्छ, कसैलाई पढ्न नसक्ने समस्या हुन्छ बच्चाहरूमा पनि, कसैलाई कति कुराको पिर चिन्ताले डिप्रेसन टाइपको समस्या हुन्छ। त्यो समस्याहरू यो एक्सेस बारको थेरापीले त्यो समस्याको सबै सम्पूर्ण समाधान हुन्छ। अरू साथैमा हाम्रो शरीरमा जति बडीको पनि समस्याहरू हुन्छ होइन, शारीरिक जो भिन्न भिन्न अङ्गहरूमा पनि जो बिमारको समस्याहरू हुन्छ, त्यो समस्या पनि उहाँले बोडी थेरापीको प्रोसेसले समाधान गर्नुहुन्छ। अझै कुराहरू जान्न चाहन्छौँ हामी दिदीसँग, उहाँले भन्नुहुन्छ, म हजुरहरूलाई बुझाइदिन्छु। एक्सेस बाৰত আমাৰ আৰু এটা বস্তু আছে, সেইটো হ'ল আমাৰ ইমপ্লাণ্ট বেণ্ড। আমি ইমপ্লাণ্ট বেণ্ডত এটা থেৰাপি দিওঁ, যিটো থেৰাপি আমাৰ পুৰণা কথাবোৰ পাহৰিবলৈ মানুহে আৰম্ভ কৰে। ধৰা কিছুমান অলাগতিয়াল কথা কিছুমান মানুহৰ ব্ৰেইনত থাকিলে মানুহে চাবচোন ভুল বকিবলৈ আৰম্ভ কৰে, মানুহৰ ব্ৰেইনটোৱে তেতিয়াইতো ডিপ্ৰেশ্যনত গুচি যায় মানুহ। আৰু মানুহে ধৰা অলাগতিয়াল কথাবোৰ ভাবি থাকে যে মোৰ অতীতটো এনেকুৱা হৈ গ'ল, মই এনেকুৱা, মই আৰু ভাল হ'ব জানো বা এনেকুৱা জানো, এনেকুৱা কথা কিছুমান খুব ভাবি থাকে। ধৰা কিছুমান আজিকালি সমস্যাবোৰতো দেখিছাই, কিছুমান ছোৱালীয়ে ধৰা কাৰোবাক ভাল পালে, বহুত দিন সিহঁতৰ মাজত ল'ৰা ছোৱালীহালৰ মাজত ভাল পোৱা শুই গ'ল, কিন্তু বিয়া নহ'ল। সেই কথাটোত ছোৱালীজনী কেতিয়াবা বা ল'ৰাটোও কেতিয়াবা সেনেকুৱা হ'ব পাৰে, ডিপ্ৰেশ্যনত যাব পাৰে ন, বিয়া নহ'ল সিহঁত, কিন্তু ল'ৰা বা ছোৱালীজনী কোনোবা এটা ডিপ্ৰেশ্যনত গৈছে। তেতিয়া সেই বস্তুটো ঠিক কৰিবৰ কাৰণে কিন্তু এক্সেছ বাৰ থেৰাপি ল'ব পাৰে। ঠিক তেনেদৰে ধৰক আজিকালি কিছুমান কাৰোবাৰ ধৰক এনেকুৱা ডাঙৰ এটা এক্সিডেণ্ট হ'ল, কাৰোবাৰ ল'ৰা মৰিছে, ছোৱালী মৰিছে, ঘৰখনত ইমান এনেকুৱা ডাঙৰ এটা হেৰি হৈ গৈছে, তেতিয়া ভুল বকিবলৈ আৰম্ভ কৰে ন, দেখি বা মনত বাৰে বাৰে সেইটোকে ভাবি কান্দি থাকে বা মানুহজন ডিপ্ৰেশ্যনত গুচি যায়। সেই যে পুৰণা কথাবোৰ পাহৰিবলৈ মানুহৰ এক্সেছ যদি এই থেৰাপিটো যদি লয়, তেন্তে বহুতখিনি পাহৰিবলৈ মানে অলাগতিয়াল কথাবোৰ মানুহৰ ডিলিট হৈ যাবলৈ আৰম্ভ কৰে। কি থেৰাপি আছিলে? ইমপ্লাণ্ট বেণ্ডত দিয়ে এক্সেছ বাৰ, কিন্তু এইটো যেতিয়া দিয়া যায় তেতিয়া মানুহে পুৰণা কথাবোৰ, অলাগতিয়াল কথাবোৰ ব্ৰেইনৰ পৰা মানুহ আঁতৰিবলৈ আৰম্ভ কৰে। अनि दिदीले भन्दै हुनुहुन्छ कति मान्छेहरूलाई, कतिजनालाई इम्प्लान्ट बेन्ड एउटा थेरापी हुन्छ जो थेरापीमा पुरानो नराम्रो कुराहरूलाई भुलाउने होइन, भुलाउने थेरापी हो। जो हामीले यो पुरानो कुराहरूलाई भुलाउनको लागि सहायता गर्छ। कति प्राय नचाहिने कुराहरू हुन्छ, हामीलाई सम्झी हामीलाई दुःख मात्रै भइरहेको हुन्छ होइन, तर हाम्रो मनले ती कुराहरू सम्झिरहेको हुन्छ, ती दुःखहरू सम्झिरहेको हुन्छ। र त्यो कुराहरूलाई नसम्झिनलाई, त्यो कुराहरूलाई एकैचोटि जडबाटै खतम गर्दिन होइन, दिदीले त्यो थेरापी पनि दिनुहुन्छ, जसको सहायताले हामीले आफ्नो पुरानो पिर चिन्ता जो एउटा हुन्छ नि, पुरानो घाउ मान्छेको जीवनमा कहिले कहिले त्यस्तो खालको दुःख परेको हुन्छ, त्यो भुल्न सकिँदैन, तर दिदीको त्यो थेरापीले त्यो चिज पनि भुल्न सहायता गर्छ।
र त्यही भन्न चाहँदै हुनुहुन्छ कि अनि कहिले कहिले रिलेसनसिपमा पनि होइन कोही प्रेममा परेको हुन्छ होइन, जस्तो कि सम्बन्ध प्रेमको सम्बन्ध हुन्छ। के अरे हाम्रो अहिलेको पिँढीका जो युवतीहरू पनि हुनुहुन्छ, उहाँहरू जो अब प्रेममा पर्नुहुन्छ, तब उहाँहरूको बिचको सम्बन्ध जब पुरा हुन्न तब उहाँहरू पीर चिन्ता लिएर डिप्रेसनमा जानुहुन्छ। तब त्यस्तो खालको समस्या हुँदा नि उहाँको यो थेरापीले राम्रो गर्न सक्छ र यो थेरापीले त्यो समस्यालाई पनि समाधान गर्छ। अनि कसैलाई फेरि पारिवारिक समस्या पनि हुन्छ घरको होइन, घरमा हाई झगडा दिनदिनै कल झगडा हुने, त्यो समस्यालाई पनि यो एक्सिस बारको थेरापीले समाधान गर्न सकिन्छ। अरू पनि जान्दैछौँ हामीहरू यो दिदीसँग है। আৰু এটা কথা হ'ল এক্সেছ বাৰ থেৰাপিটোৱে আপোনাৰ কিছুমান ধৰক মানুহ আছে বহুত দিন ধৰি টোপনি নাযায়, বহুত মানুহ আহে বাইদেউ মোৰ বিচনাত পৰি ৰাতিপুৱাই যায় টোপনিটো নাহে, ধৰক শ্লিপিং টেবলেট খায়, বহুতে শ্লিপিং টেবলেটো খায়। আৰু এনেকুৱা মই মানুহ পাইছোঁ মোৰ থেৰাপি লৈ তেওঁলোক টোপনি গৈছে, ভাল ৰিজাল্ট পাইছে। তেনেকুৱা মানুহ কৈছে 16 বছৰ ধৰি একেৰাহে এনেকুৱা হয়, যদি বহুত দিন টোপনি নাযাওঁ লাষ্টত ডক্টৰৰ পৰা টেবলেট খাই, বেছি নহয় অলপ পৰিমাণে টেবলেটটো খালেহে অভ্যাসত পৰিণত হ'ল, মানে টেবলেট খালেহে টোপনি যায়। সেনেকুৱা মানুহেও থেৰাপিটো লোৱাৰ পাছত টোপনি আহিবলৈ আৰম্ভ কৰিছে। এই মানে হেৰি এক্সেছ বাৰ ল'লে মানুহ যিবোৰ টোপনি নাইকিয়া মানুহ টোপনি নাযায়, তেওঁলোকৰ দিন ৰাতি চকু মানে মুকল খাই ৰাতিপুৱাই যায়, তেনেকুৱা মানুহ বহুত আছে। মই যেতিয়া এক্সেছ বাৰ থেৰাপি লৈ মানে দিয়াৰ পাছতহে গম পাইছোঁ তেখেতৰ এইটো বেমাৰ আছে, শ্লিপিং টেবলেট খায়। বা কিছুমানে ধৰক নোখোৱাকেও কেতিয়াবা বহুত দিনৰ মূৰত ধৰা এনেকুৱা হয় যদি এচিল মিলকে টোপনি, তেনেকুৱা মানুহৰ স্বাস্থ্যবোৰ ভাল নহয়, স্বাস্থ্য মানসিকভাৱে মানে হেৰিটোত প্ৰভাৱ পৰে, মানসিকভাৱে প্ৰভাৱ পৰেতো। সেইকাৰণে কৈছোঁ যদি কাৰোবাৰ টোপনি নাইকিয়া মানুহ আছে, তেনেকুৱা মানুহে যদি এক্সেছ বাৰ থেৰাপিটো যদি ল'ব বিচাৰে, তেন্তে মই গেৰেণ্টি দিব পাৰোঁ 100%ৰ ভিতৰত 100%ই মানে এইটো মানে ফল পাবই, টোপনি আহিবই, আৰু টেবলেট চেবলেট খোৱা কোনো দৰকাৰ নাই। दिदीले त्यही भन्दै हुनुहुन्छ, जस्तो कि अघि मैले भने कसैको होइन कति वर्षदेखि ननिदाउने समस्या पनि हुन्छ, जो बिस्तारामा गयो ननिदाइकन बिहान भयो, उज्यालो भयो, त्यस्तो पनि कतिको समस्या हुन्छ। कतिले स्लिपिङ टेब्लेट पनि लिन्छन् होइन, अहिले प्रायः मान्छेहरूको त्यस्तो समस्या देखिएछ। तर यो चाहिँ दिदीले ग्यारेन्टी दिनुभयो कि यो समस्या पनि एक्सिस बारको थेरापीले 100मा 100%, 100मा 100% उहाँले समाधान गर्न सक्नुहुन्छ। यो एक्सिस बार थेरापीले समाधान हुन्छ भनेर उहाँले पुरै ग्यारेन्टी दिएरै भन्नुभएको छ। त म अनुरोध गर्दैछु हजुरहरूलाई, हजुरहरूको पनि कसैको यस्तो खालको समस्या छ भने हजुरहरू पनि आउनुहोस्, उहाँसँग यो थेरापी लिनुहोस् र आफ्नो जीवनलाई होइन सुधार्नुहोस्, राम्रोसँग जीवन व्यतीत गर्नलाई होइन। ल আৰু এটা হ'ল এক্সেছ বাৰ থেৰাপি ল'লে আপোনাৰ কেতিয়াবা যে আজিকালি ৰিলেশ্যনবোৰ ইমান বেয়া হ'বলৈ আৰম্ভ হৈছে, বিয়া হৈছে, বিয়া হোৱাৰ পাছতে এনেকুৱা হয় তেখেতৰ ডাইভৰ্চ হৈছে। কিছুমান ৰিলেশ্যন একদম খন্তেকীয়া নিচিনা, আৰু 3 মাহ 4 মাহ হৈছে ডাইভৰ্চ হৈছে, 1 বছৰ হৈছে ডাইভৰ্চ হৈছে। কিছুমান ল'ৰা ছোৱালী আছে তাকে এৰি থৈ ডাইভৰ্চ হৈছে, মানে সমাজখন ইমান বেয়ালৈ গতি কৰিছে, ইমান ভয় লাগে ভাবিলে। মানে আগতে সেই কথাবোৰ নাছিলে, মানুহে এইবোৰ কথা ইমানকে ডিপলি লোৱা নাছিলে আৰু হোৱাও নাছিল তেনেকে। আজিকালি খুব সঘনে ডাইভৰ্চ কিবা এটা লাগিবহে বিচাৰি, মানে মীমাংসা যেনেকে আমি ভয় কৰোঁ সংসাৰখন ভালকে চলাই নিবলৈ কিছুমান কম্প্ৰমাইজ কৰিব লাগিব, সেইটো কথা আমি ভয় কৰোঁ বা আমি বস্তুটো মোকামিলা কম্প্ৰমাইজলৈ আহি যাওঁ, বস্তুটো কৰে। কিন্তু আজিকালি স্বামী সেইটো হেৰি নকৰে, কম্প্ৰমাইজ কৰিবলৈ ইচ্ছা নকৰে। কিয়? আমাৰ জীৱনটো এবাৰে আহিছে, আমি এবাৰেই পাম, এনেকে থাকিম নেকি, হ'ব আমি এনেকে থাকিম, আমি বেলেগকে গুচি যাম, তেনেকুৱা নিচিনা কথা কিছুমান কৈ মানে তেনেকুৱা এটা ট্ৰেণ্ড হৈ গৈছে। সেইকাৰণে মানে এই ৰিলেশ্যনটো বেছিদিন মানুহ টিকিবলৈ মানে নেযায়, ডাইভৰ্চ। এই ডাইভৰ্চ শব্দটো নাইকিয়া কৰিবৰ কাৰণে কিন্তু এক্সিছ বাৰ্ছত একদম বহুত ধুনীয়া এটা হেৰি আৰু প্ৰচেষ্টা। এক্সিছ বাৰ্ছ ল'লে এই হাজবেণ্ড ৱাইফৰ মাজৰ ৰিলেশ্যনটো খুব ধুনীয়া হ'বলৈ আৰম্ভ কৰে, মানে ভাল হ'বলৈ আৰম্ভ কৰে, ৰিলেশ্যনৰ গ্ৰেপ নাহে, মানে ৰিলেশ্যনটো ভাল হ'বলৈ আৰম্ভ কৰে। আৰু পতককে মানে এই যে হেৰিটো কিবা কাজিয়া পেচাল লগা কিবা কিবি এইবোৰ নহয় আৰু এক্সিছ বাৰ্ছ লোৱাৰ পাছত হাজবেণ্ড ৱাইফৰ মাজৰ ৰিলেশ্যনটো খুব धुनीया হ'বলৈ आरम्भ। त्यही दिदीले त्यही भन्नुभयो कि जस्तो अघि भनेको थियौँ हामीले सम्पर्क जो हुन्छ पारिवारिक सम्पर्क, जस्तो कि हस्बेन्ड वाइफ होइन, हस्बेन्ड वाइफको माझमा उहाँहरू कसैको हस्बेन्ड वाइफको माझको जो रिलेसन हुन्छ
राम्रो हुँदैन हैन गर्दा गर्दा त्यो डिभोर्समा पनि पुग्छ आजकल त प्राय नै त्यस्तो भइसकेको छ अलिकति केही नमिल्दा या केही नहुँदा आफूलाई मन नपरेमा फट्ट डाइभोर्स भइहाल्ने हैन त्यस्तो खालको ट्रेनै आए जस्तो भएको छ त्यो चिजलाई पनि उहाँको यो एक्सिस बारको थेरापीले त्यो चिजको समस्याको पनि समाधान गर्न सकिन्छ भनेर उहाँले भन्न खोज्नु भएको हो कि आजकल यस्तो यस्तो चिजहरू धेरै हुँदैछ कि कोही पनि एक दुसराको उहाँ पनि हस्बेन्ड पनि नझुक्ने या वाइफ पनि उहाँको प्रति नझुक्ने दुईजनै नझुक्ने हुँदाखेरि अन्डरस्ट्यान्डिङ राम्रो नहुँदा त्यस्तो खालको समस्या आउँछ र त्यो समस्यालाई पनि हामीले त्यो रिलेसनलाई पनि राम्रो गरेर हाम्रो एक्सिस बारको थेरापी दिन्छन् र यसले पनि राम्रो गर्छ भनेर उहाँले बुझाउन खोज्न चाहनुभएको र मैले त्यही हजुरहरूलाई ट्रान्सलेसन गरेर भन्दै जाँदैछु আৰু এটা হ'ল এক্সিছ বাৰ থেৰাপিয়ে তোমাৰ ধৰা ৰিলেশ্যন টকা পইচাৰ ক্ষেত্ৰত আমাৰ ধৰক বহুত টকা পইচাৰ সমস্যা আহি যায় ব্যৱসায় কৰি থাকিলে কেতিয়াবা ব্যৱসায় একদম ডাউনো হ'ব পাৰে তাৰপিছত আকৌ ধৰক টকা কিছুমান প্ৰাইভেট চাকৰি কৰি থাকোঁতে চাকৰিটো নাইকিয়া প্ৰাইভেটে হওক বা গভমেণ্টে হওক চাকৰি কৰি থাকোঁতে চাকৰিটো পটককৈ কিবা কাৰণত নাইকিয়াও হ'ব পাৰে বা তেনেকুৱা নিচিনা কিবা যিটোৰ পৰা পইচা আহিবলৈ উৎস আছিল সেইটো কিবা কাৰণত নোহোৱা হ'ব পাৰে বা টকা পইচাত বহুত সমস্যা আহিছে সেই সমস্যাটো নাইকিয়া কৰিবৰ কাৰণে আপুনি যদি এক্সিছ বাৰ থেৰাপিটো ল'ব পাৰে তেন্তে এইটো বহুত এটা ভাল এক্সিছ বাৰ থেৰাপিটো লোৱাৰ পাছত মানুহৰ মানিৰ যিটো মানিৰ হেৰিটো যেতিয়া ব্লকেজটো যেতিয়া নাইকিয়া হ'বলৈ আৰম্ভ কৰে তেতিয়া যিকোনো মানে মানে এটা তুমি পইচা ঘটা এটা ৰাস্তা পাবা পইচা ঘটা এটা ৰাস্তা আহিব আৰু পইচা আৰ্ণ হ'ব মানে কিন্তু এইটো কথা নহয় যে মই এক্সিছ বাৰ ল'লোঁ কিবা এটা পালেও মই নকৰোঁ কাৰণ এক্সিছ বাৰ ল'লেই পইচা নাহে তোমাৰ এক্সিছ বাৰ লোৱাৰ পাছত তুমি আহাটো চেষ্টা কৰিব লাগিব ন তেতিয়া তুমি কাম কৰিলেহে পইচা পাবা বহুতে মানুহে কয় বাইদেউ এক্সিছ বাৰ ল'লোঁ মোৰ দেখোন পইচা নাই কিয় আহিব কেনেকৈ তুমি কিবা কৰিছানে নাই নাই মই কোনো ঘৰত হাউচ ৱাইফ হয় মই নকৰোঁ বোলো তুমি কিহৰ কাৰণে লৈছিলা পইচাৰ কাৰণে পইচাটোতো ইনকামৰ কাৰণে তুমি এটা ভাবিব লাগিব ন কিবা এটা ইনকাম কৰিব মই বিচাৰি আছোঁ কিন্তু মোৰ সেইটো হোৱা নাই এক্সিছ বাৰ ল'লেই নহ'ব তুমি মানে এক্সিছ বাৰ লোৱাৰ পাছত তুমি এনেকুৱা হ'ব লাগিব মোক পইচাটো অহা এটা পথহে দেখুৱাই দিছা যেতিয়া মানিৰ হেৰিটো মানে যিটো মানিৰ ব্লকেজটো নাইকিয়া হয় ব্লকেজটো নাইকিয়া হোৱাৰ পাছত পইচা আহিব তুমি যি কাম কৰা সেই কামটোত তুমি পইচা অহা কাম পাবা মানে সেইটো কামটোৰ অপজিত তোমাৰ পইচা আহিব তেতিয়া তুমি কামটো কৰিবা পইচা আহিব এনেই কিন্তু নহয় পইচাটো কামৰ বিনিময়ত তোমাৰ পইচা আহিব সেইকাৰণে কৈছোঁ এক্সিছ বাৰ এনেকুৱা যদি কিছুমান অৰ্থ সংকট যদি হৈছে আপোনাৰ তেতিয়া আপুনি এক্সিছ বাৰ বিজনেছো যদি ডাউন হৈছে বা এনেকৈ টকা পইচা যদি প্ৰব্লেম হৈছে বহুত ধাৰ হৈছে আৰু ধৰক বহুত কাৰোবাক পইচা দিছে উভতাই পোৱা নাই সেই তেনেকুৱা লোকসকলেও কিন্তু এই থেৰাপিটো ল'ব পাৰে তেতিয়া অলপ অলপকৈ পইচাবোৰ এই উভতাই পইচাখিনি পাব অলপ অলপকৈ তাৰ বাহিৰে আকৌ আপোনাৰ এই পইচা ইনকামৰ চ'ৰ্চটো ভাল হ'বলৈ আৰম্ভ কৰে পইसा আহিবলৈ आरम्भ কৰে त्यही त दिदीले भन्दै हुनुहुन्छ कि जस्तो कि कसैलाई आर्थिक अवस्थाको समस्या हुन्छ जस्तो कि हामीले कसैलाई पैसा दिए त्यहाँबाट हामीले पैसा भेटिएको छैन कति वर्ष भइसक्यो भेटिए छैन त यो थेरापी लिँदाखेरि पनि त्यो पैसा आउन थाल्छ अरे अनि कसैलाई अब इन्कम भएको छैन पैसाको ब्लकेज भइरहेछ मनी ब्लकेज भन्छ जसलाई पैसाको ब्लकेज भइरहेछ त्यो यो थेरापी लिँदाखेरि पनि त्यो ब्लकेजहरू खुलेर पैसा आउने बाटो देखिन्छ यो होइन कि यो थेरापी लिने बित्तिकै चाहिँ पैसा आउँछ सुरु हुन्छ त्यो होइन हामीले नि केही गर्नुपर्छ थेरापी लिएपछि हामीले केही काम सुरु गर्नुपर्छ र त्यसको बिनिमयमा हामीले पनि पैसा पाइन्छ र त्यही उहाँले बुझाउन खोज्नुभएको र कसैलाई व्यापारमा घाटा भइरहेछ होइन पैसा गइरहेछ पैसा आएको छैन त उहाँ पनि चिन्ता लिनुहुन्छ होला तर यो थेरापी लिँदाले उहाँ पनि धेरै लाभदायक हुनुहुन्छ र यो थेरापी लिनुहोस् भनेर त्यही अनुरोध गर्दैछौँ हामी लास्टটো হ'ল পইচা মানে ল'ৰা ছোৱালী যে বহুত ল'ৰা ছোৱালী আছে পঢ়িবলৈ মন নকৰে একদম অধৈৰ্য সৰু ল'ৰা ছোৱালী এটা বেলেগ কথা খুব যে চঞ্চল ল'ৰাবোৰ বা ছোৱালীবোৰ কিন্তু খুব চঞ্চল কিছুমান ছোৱালী থাকে ন ছোৱালীয়ে হওক বা ল'ৰাই হওক একদম পঢ়িবলৈ মন নকৰে চঞ্চল পঢ়িবলৈ বহিয়ে নপঢ়ে এই পাচাপ কৰিব লাগিছে এই ৰুটিন কৰিব লাগিছে এনেকুৱা কিছুমান কৈ থাকে নহয় কোনোবা এটা মানুহ আহিব পটককৈ এনেকৈ চাব এই যি কৰিছে তাক একেবাৰে মনোযোগ নাই এনেকুৱা ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো কিন্তু এক্সিছ বাৰ থেৰাপি দিলে বহুতখিনি কামত আহে সিহঁতৰ সেই যে যিবোৰ ব্লকেজ আছে ল'ৰাবোৰ যি ব্লকেজ আছে ব্লকেজবোৰ নাইকিয়া হ'বলৈ আৰম্ভ কৰে আৰু সিহঁতৰ মনটো স্থিৰ হয় পঢ়াৰ ক্ষেত্ৰতো এইটো মই বহুত দিছোঁ এবাৰ হাই ছেকেণ্ডেৰী মেট্ৰিকৰ ল'ৰা ছোৱালী বহুত দিলোঁ হাই ছেকেণ্ডেৰীটো বহুত ভাল ৰিজাল্ট ভাল লাগিছে মানে মাকহঁত এনেকুৱা অস্বস্তিত আহে বাইদেউ চাওক
মেট্ৰিক পৰীক্ষালৈ আৰু 6 মাহ আছে এবাৰ এটা হাই ছেকেণ্ডেৰী মানে ছেকেণ্ড ইয়াৰ আৰম্ভণিতে আৰম্ভণিতে দিছোঁ এনেকৈ আছে পঢ়িবলৈ 1 ছেকেণ্ড মন নকৰে খালি মোবাইলটো ল'ব চিনেমা চাব টিভি চাব হেৰি ল'ব ক'ৰবাত লগৰ লগত ক'ৰবাত চিনেমা হলত চিনেমা চাব এইবোৰ ঠাণ্ডা এনেকৈ বাহিৰলৈ কেনেকৈ যাওঁ সেনেকুৱা ঠাণ্ডা মোলৈ এইটো মানে দিছোঁ থেৰাপিটো ভাল ৰিজাল্ট পাইছে প্ৰথমবাৰ দিলোঁ ভাল ছেকেণ্ড বাৰ কৈছে নাই পৰীক্ষা আগলৈকে থাকিব নালাগে পৰীক্ষা আগতে সিহঁতটো পঢ়িব লাগিব ষ্টাডিটো কৰিলেহে সিহঁতে এক্সামত লিখিব পাৰিব সেইকাৰণে কৈছোঁ বোলো আগত আনা একদম মূৰকৰ সময়ত নানিবা মূৰকৰ সময়ত পঢ়ি পেলাই পৰীক্ষালৈ 3 দিন 4 দিন আছে এক্সেছ বাৰলৈ কি কৰিব সিহঁততো ব্ৰেইনটো সিহঁততো সুস্থিৰতাৰ কাৰণেইতো থেৰাপিটো দিছে সেইকাৰণে কৈছোঁ অকণমান সোনকালে আনিব পৰীক্ষা অলপ দিন মিনিমাম 3-4 মানে 5-6 মাহমানৰ আগত আনিলে বেছি ভাল এতিয়া সুস্থিৰভাৱে পঢ়িব পাৰে পঢ়া শুনা কৰি পেলাই সিহঁতে ভালে থাকে সেই ৰিজাল্ট হ'ব তেনেকৈ আহিছে বহুত ল'ৰা ছোৱালী আহিছে মই বা হাই ছেকেণ্ডেৰী মেট্ৰিক 9-10ৰো দি আছোঁ দেই চেণ্ট্ৰেল স্কুলৰ পৰা বহুত আহিছে আৰু স্কুলৰ পৰাও আহিছে এনেকৈ আহিছে বহুত ল'ৰা ছোৱালী আহিছে ভাল লাগিছে আৰু যিখিনি আহিছে ভাল ৰিজাল্ট পাইছে আৰু আটাইতকৈ এটা ডাঙৰ কথা হ'ল এইবাৰ মানে ক'বলৈ মোৰ ভাল লগা নাই কিন্তু নামটো বাৰু চিক্ৰেটছি মেইনটেইন কৰিব লাগে কাৰণে কৈছোঁ হাই ছেকেণ্ডেৰীৰ ফাৰ্ষ্ট ইয়েৰ ল'ৰা এবাৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ বা ফাইনেল দিব সি ফাৰ্ষ্টতে আহিছে মানে সি মাক বাপেকে ভাবা নাছিলে সি ড্ৰাগছৰ আসক্তি বুলি কিন্তু ড্ৰাগছ খাবলৈ ল'লে মানে চিগাৰেট এইবোৰ কিবা কিবি কয় ড্ৰাগছ ডক্টৰ আছে ড্ৰাগছ লৈছে তাৰপিছত কিবা ৰিহাব চেণ্টাৰত খালে তাৰপিছত আনিলে ঘৰত 3 মাহমান থোৱাৰ পিছত আনিলে অনাৰ পিছত এইটো গম পালে এক্সেছ বাৰ থেৰাপি দিলে ভাল প্ৰথমবাৰ দিলোঁ মই প্ৰথমবাৰ দিওঁতে তাৰ ভাল লাগিলে তাৰপিছত মানে সি মোৰো আপোনালোকে যিখিনি গাইডেঞ্চ তাৰ পৰা দিছে সেইখিনি ল'ব তাৰপিছত লৈছে ঠিকে আছে ছেকেণ্ড বাৰ দিলোঁ ঠিকে আছে তাৰপিছত তাৰ এই ড্ৰাগছটোতো কমপ্লিট বন্ধ কৰি দিছে কোনো গোটেই তাক হেৰি কৰি নাইকিয়া হৈ গৈছে চিকিৎসা কৰি আছে ভাল হৈছে তাৰপিছত ল'ৰাটো ভাল হ'বলৈ আৰম্ভ কৰিছে মানে মাকহঁতে বিৰাট ফূৰ্তি আৰু তাৰপিছত 3 নম্বৰ বাৰ দিছোঁ বহুতখিনি ডেভেলপ আপুনি 3বাৰ দিছোঁ তাৰপিছত 3বাৰ দিয়াৰ পিছত বহুত ডেভেলপ ভাল লাগিল হাই ছেকেণ্ডেৰী ফাইনেল দিলে 3বাৰ দিয়ালৈকে হাই ছেকেণ্ডেৰী পঢ়িবলৈ ল'লে ছায়েন্সৰ ল'ৰা ন হয় কেভি ল'ৰা দেই তাৰপিছত ছায়েন্সৰ ল'ৰা তাৰপিছত হাই ছেকেণ্ডেৰী পাছ কৰিলে খুব ভাল ৰিজাল্ট 3টাত লেটাৰ পাইছে যিটো ল'ৰা মাকহঁতে পঢ়িবই নোৱাৰিব বুলি ভাবিছিলে তাৰ অৱস্থাই বেয়া দুখ লাগে ভাবিলে মানে ইমান মানে এতিয়া ভাল লাগিছে সিদিনাখন ৰিজাল্ট দিয়া দিনাখনে মোক ফোন কৰিছে বাইদেউ ইমান ভাল লাগিছে আপোনাৰ ওচৰলৈ এদিন যাম বোলো আহিব ইয়াতে কৈছে ইয়াত নৰখাওঁ বাহিৰতে পঠাম মেচিনি পাছ কৰিলে ইয়াত মানে ইঞ্জিনিয়াৰিং ক'ত হেৰিয়ত কিবা কি ক'লে নামটোৱে মোৰ মনত নাহে বাহিৰত পঠাব চিট পাইছে বুলি কৈছে যোগাযোগ কৰিব এতিয়া বাহিৰত পঠাম বুলি কৈছে ঠিকে আছে হয় বিৰাট ভাল লাগিছে মানে তেনেকুৱা যে এনেকুৱা সেইবোৰ যে নিজে ৰিজাল্টবোৰ পাওঁ তেনেকুৱা হ'লে বহুত ভাল লাগে আৰু ষ্টুডেণ্টৰ ক্ষেত্ৰত মাক বাপেকবোৰ সদায় চিৰিয়াছ এইটো কথা লক্ষ্য কৰিব বহুত চঞ্চল নেকি আপোনাৰ ল'ৰাটো বা ছোৱালীজনী বহুত চঞ্চল হ'লে আপুনি এক্সেছ বা থেৰাপি এটা একদম নিশ্চয় দিয়ক থেৰাপিটো দিলে আপোনাৰ ল'ৰা ছোৱালীৰ চঞ্চলতাখিনি বহুত কমি আহিব আৰু আমি চাম্পিং দিওঁ ধুনীয়াকৈ কিছুমান নিয়ম চিয়ম দিওঁ নিয়মৰ মাজত নিয়ম বুলি নহয় ধৰক সিহঁত চিভিললৈ আহে চিভিলত আহি পেলাই সিহঁতে কামখিনি কৰিবলৈ আৰম্ভ কৰে আৰু সিহঁতৰ বহুত প্ৰভাৱ পৰে বাৰু সেইটোৰ পৰা আৰু যেতিয়া এনেই কয় নহয় ভাল সংগৰ লগত থাকিলে মানুহ ভাল তেনেকুৱা নিচিনা কথা সেইকাৰণে আপোনালোকৰ যদি তেনেকুৱা সমস্যা আছে বাচ্ছা ল'ৰা ছোৱালী আপোনালোকে একদম আমাৰ কিন্তু এটা কথা আছে বহুত সৰুৰ পৰা নিউ বৰ্ণ বেবীৰ পৰাই দিব পাৰি আচ্ছা আমাৰ যিগৰাকী আমি যোনজনী বাইদেউ তাত মই থেৰাপিটো লৈছিলোঁ বাইদেউ মাজতে মই এদিন গৈছিলোঁ বাইদেউ তালৈ যাওঁতে বাইদেউ বোলে নাই বোলে ক'ত কৈছে বাইদেউ মানে একদম বাচ্ছা এটা থেৰাপি দি আছে বাচ্ছাটো বোলে এনেকুৱা অৱস্থা একদম মানে চকু মুদি সি 3-4 দিন এনেকৈ কান্দিছে তাক কোনো মানে হেৰি কৰিব পৰা নাই কান্দিয়ে থাকে কোনোবা এটা সময়ত সি বন্ধ হয় তাক হস্পিটেলত ৰাখিছে সি আনি পেলাই সেইটো কাৰণে হস্পিটেলত ৰখাৰ কাৰণে তাৰপিছত বাইদেউৰ কথা শুনিলে বাইদেউলৈ ফোন কৰিলে বাইদেউ আহিব মানে বাইদেউৰ ওচৰলৈ আনিছে বাচ্ছা আনি পেলাই তাৰপিছত বাইদেউ থেৰাপি দি দিছে ইমান শান্তকৈ টোপনি গৈছে নহয় বাইদেউ মানে কৈছে বোলো কি হ'ল কৈছে মামু হুলস্থুল নকৰে এয়া মানে থেৰাপি দিছোঁ একদম শান্তকৈ টোপনি গৈছে আৰু তেনেকৈ মানে ইমান ভাল লাগিছে কৈছে এতিয়া বাচ্ছাটো সেইটো প্ৰব্লেমেই নাই এনেই ইমানেই নাৰ্ছিং হোমত ৰখালে টকা মানে তাৰ বাহিৰে আকৌ তাক হাই স্পেণ্ড হোৱা নাই জানো ঘৰৰ মানুহ তাক কিবা ইনজেকশ্যন কিবা কিবি কৰা কেমিকেলৰ ন সেইকাৰণে কৈছোঁ মানে যদি তেনেকুৱাও কিছুমান প্ৰব্লেম নিউ বৰ্ণৰ পৰাই দিব পাৰে একো প্ৰব্লেম নাই
उहाँ दिदीले त्यही भन्दै हुनुहुन्छ कि अब हामीहरू छोराछोरीको क्षेत्रमा बच्चाहरूको क्षेत्रमा पनि यो एक्सिस बारको थेरापी दिन सकिन्छ। कस्तो बच्चाहरूलाई नयाँ जन्म भएको नवजात शिशुहरूबाटै यो थेरापी चाहिँ दिन सकिन्छ। जस्तो कि एउटा सानो बच्चा, एउटा सानो बेबी, अस्ति भर्खरैको कुरा एउटा सानो बेबी जन्म भयो, उहाँ चाहिँ 3-4 दिन रोइराख्नु भएछ आँखै नखोलिकन। अनि उहाँलाई लगेर हस्पिटल भर्ती गर्नुभएछ, कति दिन हस्पिटल भर्ती भएछ। अनि भएको बादमा त्यही थेरापी दिने म्यामले त्यो बच्चालाई थेरापी दिनुभएछ र उसले फेरि आँखा खोलेर मजाले सुतेछन् ती बाबु त। त्यही हुनाले यो एक्सिस बारको थेरापी बच्चाहरूबाटै दिन सकिन्छ भन्न चाहन्छ दिदीले। अरू यो पनि भन्दै हुनुहुन्छ कि पढ्ने लेख्ने बच्चाहरू, केटाकेटीहरू जस्तो कलेजमा पढ्ने, स्कुलमा पढ्ने केटाकेटी कस्तो छन्, चञ्चल छन् या कस्तो छन्, स्थिर भएर पढ्न खोज्दैनन्, पढ्नमा मन छैन उहाँहरूको, बाहिरतिर ध्यान धेरै छ, पढ्नमा मनै लाग्दैन, त त्यस्तो बच्चाहरूलाई पनि उहाँको यो थेरापी दिन सक्नुहुन्छ। यो थेरापीको सहायताले उहाँले पढ्नलाई मनोयोग दिन सक्नुहुन्छ, यो भन्न चाहनुभएको। अनि उहाँले एउटा उदाहरण दिनुभयो, अस्ति भर्खरैको कुरा रहेछ। एकजना बाबु फर्स्ट इयरका स्टुडेन्ट रहेछन्, उहाँको नाम चाहिँ उहाँले मेन्सन गर्नु भएन, यो सेक्रेटरीले राख्नुभएको रहेछ। उहाँ पनि अनि उहाँको गार्जेनहरू आउनुभएछ, पेरेन्ट्सहरू आएर भन्नुभएछ मेरो बाबु त पढ्नै खोज्दैन, ध्यानै छैन, फर्स्ट इयरको बच्चा हो, एक्जाम आउन लागिसक्यो, पढ्न खोज्दैनन्। त यो दिदीले अनि त्यो बाबु चाहिँ ड्रग्सको पनि अलिकति नसा पनि गर्नुहुँदो रहेछ ड्रग्सको है। त यो उहाँ दिदीले त्यो बाबुलाई थेरापी दिदी होइन 3 बारसम्म दिनुभएको रहेछ। त उहाँले राम्रो रिजल्ट, रिहाब सेन्टरमा पनि बस्नुभएको रहेछ त्यो बाबु। रिहाब सेन्टरमा पनि त्यति राम्रो नभएर पेरेन्ट्सहरूले उहाँको कुरा सुनेर अनि यहाँ आउनुभएको रहेछ र भन्नुभएछ कि मेरो छोरो, मेरो बाबु त यस्तो यस्तो छ होइन, पढ्न मन गर्दैन, अनि नसा सम्बन्धी ऊ पनि गर्छ होइन, ड्रग्सहरू पनि लिन्छ, त कसरी उ गर्ने होला भन्दाखेरि उहाँले थेरापी दिन्छु भन्नुभएछ। थेरापी दिँदाखेरि फर्स्टचोटि दिनुभएछ, थोडा राम्रो भएछ, सेकेन्डचोटि दिँदा अझै राम्रो भएछ, थर्डचोटि दिँदा त अझै राम्रो भएछ कि उहाँले 12 को रिजल्ट पनि राम्रो गर्नुभएछ, फर्स्ट डिभिजन 3टामा लेटर लिनुभएको रहेछ, साइन्सको स्टुडेन्ट पनि हुनुहुँदो रहेछ। त उनीहरूले रिजल्ट राम्रो पाउनाले दिदीलाई पनि खुसी लागेछ। अनि त्यही भन्न खोज्नुभयो कि यो एक्सिस बारको थेरापीले बच्चाहरूको उसमा पनि होइन राम्रो रिजल्ट आउँछ भनेर भन्न चाहनुभएको, पढाइमा पनि। त उनीहरूले हजुरलाई अन्तमा मैले यही अनुरोध गर्छु कि हजुरहरूले आफ्नो केही नि यस्तो खालको केही समस्या छ भने उहाँ दिदीहरूसँग आउनु, कन्ट्याक्ट गर्नु होइन, यो थेरापी लिनु। মানে আমার স্ক্রিনত দি দিয়া যাব, नम्बर चाहिँ हाम्रो यो स्क्रिनमा दिएको हुन्छ होइन दिदीको, अनि सबै कुरा दिएको हुन्छ, हजुरहरूले त्यो हेर्नु, कन्ट्याक्ट गर्न सक्नुहुन्छ उहाँलाई। अब मैले आफ्नो तर्फबाट जे जस्तो जाने गोर्खाली भाषामा हजुरहरूलाई बुझाउन कोसिस गरेँ, ल भाइ दिने भनेर। नमस्ते है।